মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইচএছ ছেকেণ্ড ইয়াৰ অসমীয়া বিষয়ৰ দ্বিতীয় পাঠটিৰ বহুত দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। দ্বিতীয় পাঠটো হৈছে মগনিয়াৰ। ১ নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? 1982 চনত। ৩ নম্বৰ কুৱেশ্যনটো হৈছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? বনফুলৰ কবি বুলি জনা যায়। ৪ নম্বৰ কুৱেশ্যনটো হৈছে অমৰতীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? অমৰতীৰ্থ পুথিখন ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট। ৫ নম্বৰ কুৱেশ্যনটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? বনফুলৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ৬ নম্বৰ কুৱেশ্যনটো হৈছে কথা কবিতা বুলিলে কি বুজায়? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। আনচাৰ হৈছে কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। ইয়াৰ দুটা বৈশিষ্ট্য হৈছে কথা কবিতাত ৰূপৰ সমাৱেশ থাকে। ২ নম্বৰটো হৈছে কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। ৭ নম্বৰ কুৱেশ্যনটো হৈছে ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথিখনৰ নাম লিখা। এনচাৰ হৈছে ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিষবিদ। তেওঁ ৰচনা কৰা পুথিখন হ'ল ৰুবায়ত। ৮ নম্বৰ কুৱেশ্যনটো হৈছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে লিখা। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো প্ৰায় আহি থাকে। পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়, তেনেদৰে আধুনিক কবিতাবোৰতো মুক্ত ছন্দৰ প্ৰয়োভৰ ঘটে। এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য, কিন্তু কথা কবিতাত ছন্দৰ বান্ধোনত বন্দী নহয়। ই মুক্তভাৱে কথাবোৰৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য। ৯ নম্বৰ কুৱেশ্যনটো হৈছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। কোনে কি প্ৰসংগত এই উক্তিটো কৈছিল? এনচাৰ এই উক্তিটো কবিয়ে মগনীয়াজনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনীয়াক লগ পাইছিল। হাড় ছাল ওলোৱা মগনীয়াজনে হাত দুখন মেলি কবিক কিবা এটা বিচাৰিছিল, কিন্তু কবিও মগনীয়াজনক দিবলৈ একো নাছিল। মগনীয়াজনক দিবৰ বাবে তেওঁৰ হাতত কোনো এটা বস্তুৱেই নাছিল, কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল। মগনীয়াজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি প্ৰকাশ কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখো প্ৰকাশ কৰিছিল। ১০ নম্বৰ কুৱেশ্যনটো হৈছে মগনীয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? এনচাৰটো হৈছে মগনীয়াজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনীয়াজনৰ দৰে নীৰৱ আছিল, কিন্তু তেওঁ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল। মগনীয়াজনক কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাত দুখনত ধৰি সহানুভূতি প্ৰকাশ কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখো প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনীয়াজনৰ কাৰণে উৎকৃষ্ট দান আছিল। ১১ নম্বৰ কুৱেশ্যনটো হৈছে মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট। মগনিয়া পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছিল। ১২ নম্বৰ কুৱেশ্যনটো হৈছে কথা কবিতাৰ জনক বুলি কাক কোৱা হয়? ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।